চেৰেং দলঙৰ ৰেলৱে ট্ৰেকৰ সমীপতে এজন দুৰ্বৃত্তই গুলীয়াই যোৱা গুলী মাৰি থৈ গৈছে বুদা বসুমতাৰী বুলি কয়। ইতিমধ্যে তেখেত হস্পিটেলত আমি উপযুক্ত চিকিৎসাৰ কাৰণে ৰেফাৰ কৰা হৈছে। আৰু এই ঘটনাৰ সন্দৰ্ভত যোৱাকালি চিৰাঙৰ পৰা এজন মানুহ এৰেষ্ট কৰা হৈছে। তেখেত হৈছে চামাওহাত বসুমতাৰী। আৰু এতিয়া আমাৰ মেজিষ্ট্ৰেটৰ উপস্থিতিত লিডিং টু ৰিকভাৰী এটা .32 বৰ পিষ্টল ৰিকভাৰী হৈছে। তাৰ সৈতে 19 জাই সজীৱ গুলী। আৰু ইতিমধ্যে এইখিনি আমি চিজ কৰিছোঁ এজ পাৰ প্ৰচিডিউৰ। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ তদন্ত আগবাঢ়িব। আৰু তদন্তত কেনেকুৱা ধৰণৰ আমি ষ্টেপ ল'ব পাৰোঁ তাৰ কাৰণে আমি যত্নবান থাকিম। আৰু আমি ইতিমধ্যে যোনজন চিৰাঙৰ পৰা আমি এৰেষ্ট কৰি কিনে লৈ আহিছোঁ তেখেতক আমি 3 দিন ৰিমাণ্ডত বিচাৰ পোৱা গৈছে। এতিয়া ৰিমাণ্ডত আমি আৰু সোধা পোছা কৰিম ঘটনাৰ সংক্ৰান্তে। আৰু ঘটনাৰ সংক্ৰান্তে কি যথাবিহত আমাৰ ধৰি লওক নতুন আমি ইনভেষ্টিগেশ্যনত ওলাব, সেইবিলাক আমি ভালদৰে অনুসন্ধান কৰি আমি উপযুক্ত আইনী ব্যৱস্থা ল'বৰ কাৰণে ব্যৱস্থা কৰিম। কিমানখিনি আগবাঢ়িছে আপোনালোকৰ কেছৰ যিটো প্ৰক্ৰিয়াটো ইতিমধ্যেতো আগবাঢ়িছে। আপোনাৰ যোনজন মানুহ আছিল ঘটনাৰ সন্দৰ্ভত এজন চিৰিয়াঙৰ পৰাতো এৰেষ্ট হৈছে যোৱাকালি, আজি ৰাতিপুৱা লৈ অহা গৈছে। আমি ন্যায়িক আদালতত আমি আজি প্ৰেৰণ কৰিছোঁ, 3 দিনৰ ৰিমাণ্ডত লৈছোঁ। আৰু লিডিং টু ৰিকভাৰী আমি সেই ফায়াৰ আৰ্মছটো আমি ৰিকভাৰী কৰিব সক্ষম হৈছোঁ। আৰু 19 জাই সজীৱ গুলীৰ সৈতে আমাৰ ইনভেষ্টিগেশ্যন চলিব। আৰু ঘটনাৰ লগত কোন জড়িত আছে এইটো আমি সোধপোছত ওলাব। যিটো মানুহে এনকাউণ্টাৰ কিবা কৰিছিলে গুলী মাৰিছিলে সেইটো মানুহৰ এড্ৰেছটো ক'ত হয়? এতিয়া সেইজন কি হয়, যোনজন মানুহে দুৰ্বৃত্তই গুলী মাৰা তেখেতৰ এড্ৰেছটো চিৰাঙৰ হয়, চিৰাং ডিষ্ট্ৰিক্টৰ হয়। আমি সেইকাৰণে তেখেতক চিৰাঙৰ পৰাই আমি তেখেতক লৈ আহিব লগা হৈছে এৰেষ্ট কৰি কিনে। আৰু ইতিমধ্যে আৰু ঘটনাৰ লগত সেইদিনাখন বেলেগ ৱৰ্কাৰ্ছো আছিল বুলি শুনিছিলোঁ। আৰু এই সন্দৰ্ভত ইতিমধ্যে আমি কিছুমান মানুহৰ ষ্টেটমেণ্ট লৈছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি সেই ষ্টেটমেণ্টৰ আলমত আমি আৰু কিমানখিনি আগবাঢ়িব পাৰোঁ চেষ্টা কৰোঁ, সেই হিচাপে আপোনালোকক আমি জনাই যাম।